Hi guys, welcome to my HR Blogs. সকলোকে স্বাগতম জনাইছো। আজি বিশেষ মই কতো যাব লগিয়া নাই, সেইবাবে মই ভাবিছো ঘৰতে আছো যেহেতু ভাবিছো মোৰ বান্ধৱীৰ লগত এটা ফুড চ্যালেঞ্জ কৰো। তেন্তে হলে ভিডিওটো আৰম্ভ কৰো। ভিডিওটো আৰম্ভ কৰাৰ আগতে ভাবিছো যে আজি 5 জুন তাৰিখ বিশ্ব পৰিৱেশ দিৱস, সেই কাৰণে ভাবিছো ফাৰ্স্ট টাইম গৈ পেলাই এটা গছপুলি ৰুই আহোঁগৈ। মাটিখিনি অলপ গুড়ি কৰি লৈছোঁ ভালদৰে আৰু অলপ শুকান গোবৰ আনি লৈছোঁ। গছপুলি ৰুলে বহুত ভাল, আপোনালোকে ৰুবলৈ চেষ্টা কৰিব মাজে মাজে। গছৰ পৰা আমি কি পাওঁ জানে, অক্সিজেন পাওঁ, সকলোৱে জানে। এই মোৰ পুলিটো ৰোৱা হৈছে, এতিয়া অলপ সাৰৰ কাৰণে অলপ শুকান গোবৰ গুড়ি দিছোঁ। আপোনালোকে কোনে কোনে আজি দিনটোত গছপুলি ৰুইছে নিশ্চয় কমেণ্ট কৰি জনাব। অলপ পানী দি দিছোঁ। ৰোৱা হৈ গৈছে, তেতিয়াহ'লে মই নেক্সট ভিডিঅ'টো আৰম্ভ কৰোঁ। হাই, মই এইমাত্ৰ আহি পালোঁ গছপুলি ৰৈ। ভাবিছোঁ মই এতিয়া আপোনালোকৰ আগত নেক্সট ফুড চেলেঞ্জ যোনটো কৰিম বুলি ভাবিছোঁ সেইটো মই এতিয়া আৰম্ভ কৰোঁ। মোৰ গেষ্ট আহি পাইছে, সেইকাৰণে মই গেষ্টক আমন্ত্ৰণ জনাইছোঁ। হাই, ৱেলকাম। Thank you. Hi, friend. তুমি আগতে কেতিয়াবা ফুড চেলেঞ্জ কৰিছিলানে? নাই কৰা। মোৰ এইবাৰো প্ৰথম হয় বাৰু। সেইকাৰণে প্ৰথম। তেন্তে হ'লে আহক, তেন্তে ভিডিঅ'টো এতিয়া আৰম্ভ কৰোঁ। এতিয়া মোৰ লেচ লৈছোঁ, চিপ চেলেঞ্জৰ লেচ লৈছোঁ 3 পেকেট। যিহেতু তাই ছোৱালী মানুহ সেইকাৰণে বেছি খাব নোৱাৰে, সেইকাৰণে 3 পেকেট লেচ লৈছোঁ আৰু এটা বিংগ তেৰি মেৰি লৈছোঁ। আহক তেন্তে হ'লে এতিয়া মই পেকেটবোৰ খুলি লওঁ। নিজৰ নিজৰ পেকেটবোৰ খুলি লোৱা।
তাই প্ৰথম কাছৰ নিচিনা গৈ আছিলে। মই ভাবিছোঁ মই জিকিম নেকি। মই প্ৰথম শহাৰ নিচিনা খাই আছিলোঁ, পিছত দেখিলোঁ কাছহে আগবাঢ়িলে। এতিয়া মইতো হাৰিলোৱে। মোৰ আগেই খাই হ'ল, মোৰ শেষ। এই মানুহটো ক্ষীণ, কিন্তু ই বহুত খাই, কিন্তু আজি খাব নোৱাৰিলে। ই কিবা এটা চেলেঞ্জ লগাইছিলে মোৰ লগত। ছোৱালী মানুহে চিপছ খাই ভালেই পায় বাৰু। সি হাৰিলে যেতিয়া মোৰ লগত এতিয়া চেলেঞ্জ এটা কৰিব লাগিব। কি চেলেঞ্জ? এতিয়া তুমি হেৰি খাব লাগিব, জলকীয়া খাব লাগিব। জলকীয়া? হাৰিলে যেতিয়া জলকীয়াই খাব লাগিব। মই যিটো জিকিলোঁ। ঠিক আছে তেন্তে হ'লে। তুমি হাৰিলা যেতিয়া, তেতিয়া তুমি কেঁচা জলকীয়া এটা খাই দেখাব লাগিব। মোৰ লগত যেনেকৈ তুমি ফ্ৰুইটৰ চেলেঞ্জ কৰিলা, তেনেকৈ তুমি কেঁচা জলকীয়া এটা খাই দেখাব লাগিব। খাইছানে নাই মুখ মেলি দেখাব লাগিব। এইটো মুখ মেলি দেখাব লাগিব। অঁ, এইটোতো ফিঙি জলকীয়া হয়। অঁ, ফিঙি জলকীয়া জ্বলা জ্বলা হ'ব। জলকীয়া চিপছে খাব দিছোঁ। তুমি হাৰিলা যেতিয়া তুমি জলকীয়া এটা খাই দেখাব লাগিব। ইমানো কম হাৰা নাই নহয়, অলপতহে হাৰিছোঁ। এইখন চাওক, অকণমানহে আছিলে। হ'ব, তুমি জলকীয়া এটা খাই মুখ মেলি দেখাব লাগিব তুমি খাইছানে নাখাইছা। এইটো খাম নে? খাম। অঁ, মই কোৱা। খাম। অঁ, কোৱা। জ্বলা ভালকৈ দেখুওৱা মুখ মেলি। জ্বলা জ্বলা হয়। মই ইমান জ্বলা নাখাওঁ বাৰু। আজি তুমি চেলেঞ্জ কৰিছা কাৰণে খাইছোঁ। মা ইমান জ্বলা। চাওক, মই খাই দিছোঁ দেবু। মুখ মেলি দেখাই দিয়া। খাই দিলোঁ। বন্ধুসকল, আপোনালোকে আমাৰ ভিডিঅ'টো চাই কেনে পালে এটা লাইক কমেণ্ট কৰি জনাব কমেণ্টত। আৰু যদি আমাৰ ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। আগলৈ যাতে এনেকৈ চেলেঞ্জ কৰিব পাৰোঁ, আমাক কমেণ্ট কৰি জনাব। থেংক ইউ।